প্ৰশান্ত ব্লগছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি অন্য এটা ভিডিঅ' মানে আমাৰ কোম্পানী পিকনিকলৈ আহিছোঁ। পিকনিকত আপোনালোকে দেখিব আজি কি খাওঁ, কি বনাওঁ, কি কৰোঁ গোটেইখিনি দেখুৱাই যাম। আজি আপোনালোকে চাই যাব আৰু মজাকৈ চাব। আজি আপোনালোকে চাই পেলাই ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব দেই বন্ধুসকল। আগবাঢ়ি যাওঁ, এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এজনে পুৰা ৰেপিছে আমাৰ চন্দকাই। আমাৰ এইটো যে চন্দ যে আগৰ ভিডিঅ' দেখিছে আপুনি, এইটো পিকনিকত আহিছোঁ আমি, গোটেইকেইটা আহিছোঁ, গোটেই চববিলাক আহিছে ইয়াত। এয়া সনাতন আছে, সনাতন ভাই, এয়া হেমেন ভাই আগৰ ভিডিঅ' লগ পাইছে, এয়া পংকজ দা আছে দেই। আজি একদম ধামাকা এটা ভিডিঅ' হ'বলৈ গৈ আছে, চাই যাব। এয়া আমাৰ বিশ্বজিত আছে, ধন ভাইটি, ডিম ভাগি গ'ল, ইয়া কণী ভাগি গ'ল। এতিয়া পুৰা গাহৰি পুৰি থকা হৈছে। গাহৰি পুৰি একদম মজাকৈ একদম গাহৰি পুৰি পেলাই একদম ধুনীয়া পুৰা মাংস খাব লাগিব, ধুনীয়াকৈ মজাকৈ খাব লাগিব পুৰা মাংস। চাই থাককচোন বাৰু ভিডিঅ'টো শেষলৈকে চাব দেই, একদম কি মজা লাগিব চাবচোন। আপোনাৰ মই খাই থাকিম, আপোনালোকে চাই থাকিব হা, একদম চাব কিন্তু দেই। চাই থাকক ধুনীয়া ইয়াত চিকেন পুৰি আছে, একদম চিকেন ব্ৰইলাৰকেইটা এতিয়া গোটেই লৈ ল'লো মানে তন্দুৰী টাইপ মানে পুৰিবৰ কাৰণে। এয়া আপোনাৰ জুইত জ্বলাই লোৱা হৈছে। এখনত গাঁত এটা আছিলে, গাঁতটোত অলপ খলি ভৰাই পেলাই এতিয়া আপোনাৰ খলিত ভৰাই লোৱা হৈ গ'ল। মজাকৈ গাঁতটোতে পুৰা যাব এতিয়া। কি কাৰণে মানে এনেকৈ পুৰিবলগীয়া কি কাৰণে হৈছে মানে, কেনেকুৱা ভাল লাগে না খাই, কেনেকুৱা লাগে? একদম বঢ়িয়া মানে তন্দুৰী বঢ়িয়া টেষ্ট বুলি কৈছে, খাব লাগিব আপোনালোকক, খাবহি দেই। এইফালে আমাৰ আছে বিকাশ ভাই দেই, বিকাশ ভাই আছে আৰু মজাকৈ খাম। আজি খাই দেখুৱাই থাকিম, আপোনালোকে খালি মজাটো ল'ব। মজা আমাৰ একদম মাজত আহি পৰিছে নীল আকাশ, মানে নীল আকাশৰ ভাই দেই, মানে নীল আকাশ যাৰ একো নহয় কিন্তু এজেটিছ লাগে দেই। মোৰ ভাইটি নামটো কয় দে, বিতুবন। চেনেলটোক ছাবস্ক্ৰাইব কৰিব, মৰম দিব হা, মৰম দি থাকিব আপোনালোকে। আজি মানে অকল এটা ধামাকা ভিডিঅ' দেখিবলৈ পাব। এয়া বিকাশ ভাই আছে, ঠিক আছে। বিকাশ চেত্ৰী যে, বিকাশ এজনো চেত্ৰী হয় কিন্তু সেইজন বিকাশ চেত্ৰী নহয়, এজন আমাৰ মোৰ ভাইটি বিকাশ। আমাৰ এইজন আমাৰ মিউজিকত আছে, এজন আমাৰ মিউজিকত চাব পাৰে আপোনাৰ ধৰি লওক। এইজন আমাৰ সুমিত বৰগোহাঁই মিউজিকত আছে, একদম মজাকৈ বজাই আছে। লুকটো দেখুৱাই দিছোঁ এয়া চাওক। মানে এইটো কি বুজায় মানে, কুকুৰো মানুহক মানে চিনি পায় মানে। এইটো কুকুৰ চাওক আহি পেলাই মানে কোনো মোৰ চিনাকি নহয়, ই মোক কোনো মানে মোৰ একো কিন্তু ইয়াক চিনাকি আছে। মই মাতিছোঁ খালি মোৰ ওচৰলৈ গুচি আছে। কুকুৰৰ মৰম এইটো, এইটো কাৰণে কয় এনিমেল লভ। মানে 3-4 বজাৰ পৰা এনেই টেনশ্যন নাই, মানে সিফালে দিগদাৰ নাই নহয়, এইফালে দিগদাৰ আছে ন। অঁ ঠিক আছে, এইফালে অকণমান দিগদাৰ আছে। বস্তুটো মানে মই এতিয়া গম পালোঁ আপোনাৰ, মই দুজন মানে সুধিলোঁ মানে ইয়াত মানে কি হয়, বেলেগ একো দিগদাৰ নাই কিন্তু এটাই দিগদাৰ আছে মানে আপোনাৰ 3টা বজাৰ পৰা ইয়াত মানে ডাঙৰীয়া ওলায়। ডাঙৰীয়া মানে হাতী ওলায়, এলিফেণ্ট ইয়াত মানে ওলায়। আৰু সেইটো কাৰণে আপোনালোকে আপোনাৰ ধৰি লওক সেইটোৱে ৰেষ্টিকেট আছে, বেলেগ একো নাই। ইয়াত ধুনীয়াকৈ খাব আহিব পাৰে। আমি য'ত খাই আছোঁ তাত একো প্ৰব্লেম নাই, কিন্তু এইখন জেগালৈ আপোনালোকে যদি অকণমান চাবলৈ আহিব পাৰে, এইফালে দেখুৱাই দিয়া অলপ। আগলৈ যায় আৰু অলপ ভিউ পইণ্ট পাব আপোনালোকে, আৰু আগলৈ গ'লে ভিউ পইণ্ট পাই যাব। আৰু ভিউ পইণ্ট মানে ভিউটো আৰু বাঢ়ি গতিকে বহুত ধুনীয়া লাগে আগলৈ। কিন্তু সেইখন জেগাত এতিয়া বৰ্তমান অলপ প্ৰব্লেম হৈ আছে। আমাৰ আগতে ফৰেষ্টৰে মানে আগতে কৈ দিলে আমি গেটত সোমাব ধৰণে, ঠিক আছে। এতিয়া চাওক ইয়াৰ ভিউটো চাই লওক অকণমান, নাজানো আপোনালোকে উপভোগ কৰিব। ধুনীয়া পৰিৱেশৰ মাজেৰে আমি গৈ আছোঁ এতিয়া। আপুনি দেখিবলৈ পাইছে চবফালে সেউজীয়া কেৱল মাত্ৰ সেউজীয়া। ভাল লাগে কেতিয়াবা আমাৰ গৌতম দা
আমাৰ লগতে গৰুও খাই আছে ইয়াত এতিয়া গৰুকেইটা মৰমতে খাইছে সিহঁত দেই আমাৰ লগতে নতুন বছৰটো মানে বছৰটো শুভ হ'ব বুলি এয়াও আহিছে আকৌ ঐ কি কবি ক মই এনেকৈ ভিডিঅ' বনাই যাম আপোনালোকৰ মাজলৈ এনেকুৱা ফূৰ্তি ফাৰ্তা ভিডিঅ' বনাম যিখিনি মানে মোৰ ভাল লাগে সেইখিনিয়ে বনাম মই আপোনালোকে চাব তাকে আপোনালোকে ভাল লাগিলে কমেণ্ট কৰিব বেয়া লাগিলেও কমেণ্ট কৰিব দেই আৰু এই বছৰ লাষ্ট ভিডিঅ' আপোনালোকলৈ হেপী নিউ ইয়েৰ আগতীয়াকৈ মই জনালোঁ নতুন বছৰৰ শুভেচ্ছা থাকিলে আপোনালোকলৈ আৰু নতুন বছৰৰ শুভেচ্ছাৰে আজি ভিডিঅ'টো মই এইকণতে শেষ কৰিব লৈছোঁ আৰু আপোনালোকক ধন্যবাদ ভিডিঅ'খিনি চাব জয় অসম নমস্কাৰ নমস্তে জয় হিন্দ